কি লৈছে বাইদেউ আপুনি কি লৈছে চেংমৰা লৈছে হয় 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 দহি এইটো দহি কচু ন এইটো দহি কচু আছে কল পচলা লয়নে আজি লৈছে আপুনি আগতে লয়নে আগতে নমস্কাৰ সকলোলৈকে আশা কৰিছোঁ সকলো ভালে আছে মই আহি উপস্থিত হৈছোঁ যোৰহাট পাৰ হৈ ৰৰৈয়া বুলি যিখন ঠাই আছে সেই জেগাখিনি কথা হ'ল কি মই আহি থাকোঁতে ৰাস্তাটো হঠাৎ মই দেখিলোঁ এজন যুৱক এই যুৱকজনে ৰাস্তাৰ কিনাৰতে গাঁৱৰ যি শাক পাচলি ধৰি লওক কচু হওক কল পচলা হওক অন্যান্য যিখিনি ঢেকীয়া হওক এই ৰাস্তাৰ কিনাৰতে অকলে বিকি আছে কথা হ'ল কি এই যুৱকজনক দেখি মোৰ ভাল লাগিলে আৰু দেখি পেলাই মই দুই এটা কথা পাতোঁ আৰু লগতে উৎসাহ আৰু প্ৰেৰণা যোগাই থৈ যাওঁ যিহেতু আজিৰ ডেটত কৰ্মৰ যিহেতু অভাৱ কৰ্ম সংস্থাপনৰ অভাৱ আৰু এই ক্ষেত্ৰত নৰখি চাকৰি বা অন্য দিশত নৰখি কিবা এটা নহয় কিবা এটা কৰি জীৱন যাপন কৰি আছে ৰাস্তাৰ কিনাৰতে আৰু সমূহ ৰাইজে দেখিছে ইমান উৎসাহ প্ৰেৰণা যোগাই আছে ৰাইজে ইয়াৰ পৰা লৈ আছে গতিকে ভাইটিৰ ওচৰলৈ যাম অকণমান কথা পাতিম যিহেতু গ্ৰাহক হিচাপে দেখিছে এই বাইদেউগৰাকীয়ে বজাৰ কৰি আছে কি লৈছে বাইদেউ আপুনি কি লৈছে চেংমৰা লৈছে হয় 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 গতিকে দেখিছে তেখেতৰ ওচৰত কি আছে প্ৰথমে দেখুৱাই লৈছোঁ এই কলমৌ শাক আছে কচুথৰি আছে আৰু এয়া কল পচলা অঁ দহি এইটো দহি কচু ন এইটো দহি কচু আছে কল পচলা আছে আৰু এয়া কচু আছে ঢেকীয়া আছে সম্পূৰ্ণ গাঁৱৰ মানে যিখিনি থলুৱাভাৱে যিখিনি গাঁৱত নিজে নিজে হয় প্ৰকৃতিৰ পৰা যিখিনি পায় সেই বস্তুখিনি ৰাস্তাৰ কিনাৰত এই বিকি আছে আপুনি আগতে লয়নে আজি লৈছে আপুনি আগতে লয়নে আগতে লয় ভাল পাইছেনে ভাইটিজনে যে ইমান ধুনীয়া এটা কৰ্ম কৰি জীৱন যাপন কৰি আছে হয়নে নহয় এই বয়সত চুৰি তুৰি কৰা নাই হয়নে নহয় চুৰ কৰাতকৈ কৰ্ম কৰিব লাগে হয় নাই কওক আপুনি গতিকে সেয়াই দেখিছে এজন যুৱক মই দেখুৱাইছোঁ এটা হাইৱে আৰু এইফালে যোৰহাট টাউন যায় আৰু এইফালে আপোনাৰ ৰৰৈয়া বুলি কয় এইটো ৰৰৈয়া ৰোড বুলি কয় ন বাইদেউ ৰৰৈয়া ৰোড আপোনাৰ ৰৰৈয়া চাৰিআলি আৰু এইফালে দেখুৱাইছোঁ ৰৰৈয়া তিনিআলি এই বাইদেৱে গ্ৰাহক হিচাপে লৈ আছে আৰু কেইটা বজাৰ পৰা কেইটালৈ বহা ৰাতিপুৱা কেইটাৰ পৰা 12টা এটা ৰাখো হয় হয় 7টা 7:30 থাকা এতিয়া কথা হ'ল কি তুমি বাইদেউৰ পৰা পইচাটো লৈ লোৱা তাৰপিছত কথা পাতিম তোমাৰ লগত ঠিক আছে গতিকে মই দেখুৱাইছোঁ এই যুৱকজনৰ সাহস ক'ব লাগিব কিন্তু এই বয়সত বেলেগ কৰ্মৰ সন্ধানত নাথাকি নিজেই নিজৰ ভৰিৰ ওপৰত স্বাৱলম্বী হৈ এনেদৰে গাঁৱৰ পৰা বস্তু তুলি আনি এনেদৰে ৰাস্তাৰ কিনাৰত বিকিছে আৰু শেষত আমাৰ ৰাইজক এনেধৰণে দিছে গাঁৱৰ বস্তুসমূহ যিহেতু ভাল ভাল বস্তু খাবলৈ পোৱা নাযায় ভাইটি তোমাৰ নামটো কি বিটু মিধা তুমি কিমান দিনৰ পৰা ইয়াত দোকান দি আছা বছৰ 1.5 বছৰ তুমি কিমানলৈকে পঢ়া 10লৈকে ঘৰত কোন কোন আছে মা দেউতা মোতকৈ ডাঙৰ এটা আছে হয় হয় তুমি বিয়া পাতিলা নে এতিয়া কথা হ'ল কি তুমি যে ইমান ধুনীয়া এটা বজাৰ ইয়াত আহি ৰাইজক দি আছা তোমাৰ লাজ লাগে নেকি এক নম্বৰ কথা কি কৰিব কৰ্ম কৰি খাব লাগিব কথা হ'ল কি যুৱকজনে কৈছে কৰ্ম কৰি খাব লাগিব এই বয়সত সঁচা কথা নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ নিজৰ জীৱন যাপন কৰিব লাগিব আৰু কথা হ'ল কি নিজৰ ঘৰখন আছে ঘৰ চলি আছে সঁচাকৈ মই বহুত ভাল পাইছোঁ এনেধৰণে যদি গাঁও অঞ্চলত এনেকুৱা যুৱক আছে কৰ্মৰ সন্ধানত নাথাকি নিজে নিজৰ ভৰিৰ ওপৰত স্বাৱলম্বী হৈ এনে কথা এষাৰ আছে পথাৰ যিহেতু আমাৰ বজাৰো আমাৰ হ'ব লাগিব নে ভাইটি কি কোৱা হয়নে নহয় গতিকে লাজ কৰিব নালাগে কৰ্ম কৰি খাব লাগে হয় নহয় কৰ্মই আমাৰ ধৰ্ম হয়নে নহয় গতিকে তোমাৰ যদি লগৰ ল'ৰা কোনোবা আহে তোমাক এই যে বস্তুবোৰ বিকি থকা দেখি কোনোবাই হাঁহে নেকি নাই তোমাক ভাল পাই নাপায় গতিকে একো নাই মই তোমাক উৎসাহ দিছোঁ তোমাক সাহস দিছোঁ তুমি এই যে দোকানখন চলাই গৈছা ইয়াতকৈ আৰু ডাঙৰ দোকান তুমি খুলিব পাৰিবা হয়নে নহয় খালি তোমাৰ নিজৰ তোমাৰ যি লক্ষ্য সেই লক্ষ্য স্থিৰ কৰি ৰাখিবা হয়নে নহয় সেই ধৰণৰ তুমি বেপাৰ চলাই যোৱা এটাই মই অনুৰোধ কৰিছোঁ আপোনালোকে যদি যোৰহাট টাউনৰ ফালৰ পৰা ৰৰৈয়া ৰোডত এনেকৈ আহে ইয়াত দেখিব এজন যুৱক অকলশৰীয়াকৈ বহি আছে গাঁৱৰ পৰা যিখিনি শাক পাচলি বুটলি লৈ আনিছে প্ৰকৃতিৰ পৰা যিখিনি পোৱা মই দেখুৱাই দিছোঁ আকৌ কি আছে তোমাৰ ওচৰত কৈ দিয়া ঢেকীয়া কল পচলা কচু বেলালতা হয় কলমৌ শাক হয় তাৰপৰা সেই চজিনা ন এইটোৱে তেওঁ কৈছে যে ঢেকীয়া আছে কচু আছে কলমৌ শাক আছে তৰা গজালি আছে দহি কচু আছে অন্যান্য যিখিনি গাঁৱত পোৱা বস্তু সেই বস্তুসমূহ লৈ আহিছে আৰু এনেকৈ ৰাস্তাৰ কিনাৰতে এখন বজাৰ নিজেই তৈয়াৰ কৰি লৈছে এইটো বহুত ডাঙৰ কথা চাওক কৰ্মৰ সন্ধানত থাকিব নালাগে যদি আপুনি বিবেক বুদ্ধিৰে কৰ্ম কৰিব বিচাৰে এনেকৈ নিজে এখন বজাৰ প্ৰস্তুত কৰি ল'ব পাৰে দেখিছে যুৱকজনক নিজে এখন বজাৰ প্ৰস্তুত কৰি ৰাস্তাৰ কিনাৰত এখন বজাৰ মেলিছে আৰু এনেকৈ সমূহ ৰাইজে আহি ইয়াৰ পৰা বজাৰ কৰি লৈ গৈছে আৰু তেখেতে তাৰ বিনিময়ত পইচা পাইছে হয়নে নহয় পইচাৰ পৰা বিনিময়ত তোমাৰ ঘৰখন চলিছে হয়নে নহয় গতিকে মই সদায় কৈ আহিছোঁ কৰ্ম কৰিব লাগে কৰ্মই আমাৰ ধৰ্ম লাজ কৰিলে নহ'ব পথাৰ যিহেতু আমাৰ বজাৰ আমাৰ হ'ব লাগিব হয়নে নহয় ভাইটি
হয় নাই? গতিকে এয়াই আশা কৰিছোঁ আপোনালোকে যুৱকজনৰ ওচৰত সোমাব আৰু ধুনীয়া ধুনীয়া এনেধৰণৰ গাঁৱৰ যিখিনি আমাৰ থলুৱা যিখিনি চব্জি, সেই চব্জিসমূহ আপোনালোকে লৈ যাব। প্ৰকৃতিৰ পৰা যিখিনি বস্তু আমি পাইছোঁ, সেই বস্তুখিনি খাই আমি জীৱন সংগ্ৰাম কৰিব লাগিব। যুৱকজনক মৰম দিব, আশীৰ্বাদ কৰিব, এনেকৈ আগবাঢ়ি যাওক। শেষত এটাই ক'ম, আকৌ লগ পাম এটা ভিডিঅ'ত। জয় অসম।